ওদালগুৰি লোকসভা সমষ্টি লাগিবই ওদালগুৰি লোকসভা সমষ্টি লাগিবই ওদালগুৰি লোকসভা সমষ্টি লাগিবই জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। Our demand is legal demand. Save BTR, save indigenous. We want justice. We want justice. Dorong Lokosabha biapko जों गनाया जोंनो अदालगुरि जिल्लाखौ लोकसभा बियाब नांगौ। ওদালগুৰি লোকসভা সমষ্টি লাগিবই ওদালগুৰি লোকসভা সমষ্টি লাগিবই। बेफोर गोख्रों बाथ्राजों दिनै हस्रि खावनाया तामुलपुर जिल्लायावबो गोमसारदों। दिनै तामुलपुर मथंगा सकनि बडलेण्ड कल'नियाव कोअर्डिनेशन अदालगुरि लोकसभा डिमान्ड कमिटिनि बानजायनायाव तामुलपुर जिल्ला एबसु आरो माखासे गुबुन गुबुन ट्राइबेलनि माहारियारि आफादफोरखौ लानानै 2 घन्टा सोमावसारनाय जायो। मख'नो गोनांदि थांनाय 20 जुनाव बिसायख'थि आय'गा गोदानै बियाब दाफामफिननायनि ड्राफ्टखौ फोसावदोंमोन। बे फारिलाइयाव बिटिआरनि आवथायाव थानाय मोनद' विधानसभा बियाबजों लोगोसे बिटिआरनि बायजोआव थानाय मोनबा बियाबखौ सरजाबनानै गासै 11 विधानसभा बियाबजों दरं लोकसभा बियाबखौ दाफुंनाय जादोंमोन। फारसेथिं क'क्राझाराव लोकसभा बियाबखौ एसटि रिजार्भैनो दोनफिननाय जादोंमोनब्लाबो नाथाय बिटिआरनि आवथायाव थानाय अदालगुरि जिल्लाजों लोगोसे बाक्सानि तामुलपुर आरो माखासे बियाबजों सरजाबनानै दरं लोकसभा बियाबाव दाफुंनाय जादों। नाथाय बिसायख'थि आय'गनि बे थांखिखौ गनायनानै लायाखै बर'नि आफादफोरा। बबेखानि 6 सिड्युलनि थाखाय गनायथावै नासयनाय आरो थगायनो नागिरनाय मोनसे खैसार होननानै गोख्रोङै खुद्रिसारदों। रायखांनाया गोनांदि डिफु 6 सिड्युल ओनसोलनि मोनद' बियाबखौ लानानै जुदि मोनसे लोकसभा बियाब दानो हादोंब्ला बिटिआरनि मोनद' विधानसभा बियाबखौ लानानै मानो अदालगुरि लोकसभा बियाब दानो हाया होननानै गोख्रों सोंथि खालामदों। दिनै बे दाबिजोंनो बिटिआरनि गुबुन गुबुन खुद्रिसारनायजों लोगोसे तामुलपुरावबो 2 घन्टा खुद्रिसारनाय हाबाफारिखौ लायो। बे दरनानि गेजेरजों बिटिआरआव बेरगाव गबदना बिजनि आरो बावखुंग्रि बियाबखौ एसटि रिजार्भ खालामनांगौ होननानै बिसायख'थि आय'गनिसिम दाबि खालामदों। আজি এই কাৰ্যসূচী এছপিচি ডিমাণ্ড কমিটিত আমাৰ অৰ্গেনাইজ কৰিছিলে আপছু বড়ো সাহিত্য সভা ৰাভা সাহিত্য সভা ৰাভা ষ্টুডেণ্টছ ইউনিয়ন বৰ্মন গোছাৰী হাজং এনেকৈ বিভিন্ন ধৰণৰ ট্ৰাইবেল সংগঠনসমূহে লগ লাগি আজি যি 2 ঘণ্টা অৱস্থান ধৰ্মৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ মেইন উদ্দেশ্য হৈছে ওদালগুৰি যি লোকসভা সমষ্টি এই ওদালগুৰি লোকসভা সমষ্টিক আমি এটা 6 শিডিউলৰ ভিতৰত বিচাৰিছোঁ 6টা সমষ্টি একেলগে। কাৰণ উদাহৰণ হিচাপে আছে অসমৰ ডিফু সমষ্টি কাৰ্বি আংলং আৰু যিটো ডিমা হাছাৰ একেলগে 6টা সমষ্টি লগ লাগি মানে 6 শিডিউল এৰিয়াত মানে এটা লোকসভা সমষ্টি গঠন কৰা হৈছে। ঠিক তেনেকুৱা ধৰণৰ এটা ওদালগুৰিতো যাতে ওদালগুৰি নামেৰে এটা লোকসভা সমষ্টি গঠন কৰে আমি এই ডিমাণ্ড কমিটিৰ দ্বাৰা আমি নিৰ্বাচন আয়ুক্তক ভাৰতৰ নিৰ্বাচন আয়ুক্তক আমি এই কাৰ্যসূচীৰ জৰিয়তে জনাব বিচাৰিছোঁ। ভাষা নাইকিয়া হৈ গৈছে যে বিটিচিখন ইমান ছেক্ৰিফাইচ কৰি পেলাই বিটিচিখন ক্ৰিয়েট কৰা হ'ল। বিটিচি ক্ৰিয়েট কৰাৰ পাছত আমি এটা ভাবিছিলোঁ যে আমি আন্দোলন নকৰোঁ, খুব মানে শান্তিৰে আমি জীৱন যাপন কৰিব পাৰিম। কিন্তু আজি দেখিছোঁ পুনৰাই ৰিডিমাৰ্কেশ্যনৰ নামত বিটিচি অঞ্চলত 5টা বিধানসভা সমষ্টিক লৈ পেলাই যিটো মানে ডিপ্ৰাইভ কৰিবলৈ লৈছে এইটো আমাৰ কাৰণে বৰ মানে সহ্য কৰিব নোৱাৰা বিষয় হৈ পৰিছে। তো আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক বিশ্বাস কৰোঁ, তেওঁ নিশ্চয় তেওঁৰ ইনিচিয়েটিভত কিছু কাম কৰিব পাৰিব। কাৰণ ইয়াৰ আগতে তেওঁ আমাৰ গৰুখুটিৰ দৰে জাগাত মানে যিবিলাক মানে দখলদাৰী আছে তেওঁলোকক মুক্ত কৰি দিছে, কাজিৰঙাত মানে মুক্ত কৰি দিছে, তো শিলাসাগৰত তেওঁ মুক্ত কৰি দিছে, বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক এইটোৱে মানে অনুৰোধ জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ দ্বাৰাই ইলেকশ্যন কমিশ্যনক মানে লৈ পেলাই আমাৰ যিটো ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চিট এই পাৰ্লিয়ামেণ্টাৰী চিট আমাক লাগিবই। আৰু কোনো দিনে আমি বিটিচি বাকী হিচাপে দৰং লোকসভা সমষ্টিক আমি মানি ল'ব নোৱাৰোঁ।
আৰু বাৰে বাৰে কৈছোঁ দৰং লোকসভা সমষ্টি আমি মানি ল'ব নোৱাৰোঁ, আমাক ওদালগুৰি চিটটো লাগিবই। গতিকে আজি আপোনালোকৰ এই মিডিয়াৰ থ্ৰুৱেদি আমি অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপুনি আমাক অলপ সহায় কৰক, আমাৰ বিটিচিবাসীৰ মুখলৈ আপুনি অলপ চাওক, আমাক মানে আমি যি ধৰণে আপোনাৰ পৰা আমাৰ বিশ্বাস আছে আমাকো আপুনি আমাক বিশ্বাস লৈ পেলাই কাম কৰক, আমি আপোনাক ধন্যবাদ জনাম। আমাক ওদালগুৰি চিট লাগিবই লাগিবই লাগিবই। जिसे थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन। 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relativpublicschool@gmail.com आवबो जगाजग खालामनो हागोन।